নামটো শুনিছ নিশ্চয় ঐ কোন হয় তই হা মই ৰামন মিয়া মোক থানাত নেকি ইমান মন লগাইতো চুই চাওঁ তোমাৰ দেখোন তোক থানাত নিম বুলি কৈ নকৰিলে থানাত নিম বুলি মই কোৱা নাই নহয় তোক ইয়াতে মাৰি থৈ যায় মই মহাদেৱ বৰবৰুৱা স্পেচিয়েল অফিচাৰ একদম পাব্লিচিটি পাব ফ্ৰেণ্ডছ আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আজি আমি যাম ডক্টৰ বেজবৰুৱা 2 চাবলৈ এয়া এইফালে বাহ এইফালে এয়া সেই আপোনালোকক দেখুৱাই থাকিম চাই থাকিব এয়া আমি এতিয়া আহি আছোঁ চিনেমা চাবলৈ বিহপুৰীয়া প্ৰেৰণা চিনেমা হলত চিনেমা চাবলৈ আহিছোঁ আপোনালোকক দেখুৱাই থাকিম চাই থাকিব আমি এতিয়া পাই গ'লোহি বিহপুৰীয়া প্ৰেৰণা চিনেমা হল তাৰপাছতে ভিতৰলৈ এতিয়া সোমাই যাম এয়া আমি এতিয়া চিনেমা হলত আছোঁ প্ৰেৰণা চিনেমা হল এইফালে সেয়া আপুনি কাক বিচাৰিছে মই আচলতে এগৰাকী মহিলা ইয়াতে আপুনি কোন আহক ছাৰ তেখেত উকিল মানসিক বিচাৰি আহিছে নমস্কাৰ নমস্কাৰ মই ডক্টৰ বেজবৰুৱা তোক যিকেইটা এনেকুৱা গতি কৰিলে সিহঁতে শাস্তি পাবই লাগিব তাইৰ নাম বীৰিনা দেউতাকৰ বহু বছৰ আগতে মৃত্যু হৈছিল পঢ়া শুনাৰ লগতে তাই চিলাই ফেক্টৰী এটাত কাম কৰে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ প্ৰেমিকৰ তালিকাত মোৰ নামটো কেনে থাকিব লাগে কাৰোবাক লগ নোপোৱাকৈ 7 বছৰ ভাল পাই থকাটো ধেমালি কথা নহয় সময়ে চেষ্টা কৰিলেও কিছুমান বস্তু সলনি কৰিব নোৱাৰে আই ন মই ভুল কৰিছিলোঁ কিন্তু এয়াও সঁচা যে গোটেই সময়খিনি তুমি মোৰ লগতে আছিলা কৰিছিলা সেইখন হস্পিটেলত মই এজন ট্ৰাষ্টি আৰু ডক্টৰ বেজবৰুৱা মোৰ বিশিষ্ট বন্ধু চাওক মিষ্টাৰ বৰুৱা আই এম ৰিয়েলি চৰি বাট আপোনাৰ বিষয়ে জানিবলৈ মোৰ না সময় আছে না ধৈৰ্য আছে চ' প্লিজ মোক ইয়ালৈ আপুনি কিয় মাতি আনিছে সেইটো কথা কওক ধৈৰ্য ইম্প্ৰেছন তোমালোকৰ এই য়াং জেনেৰেশ্যনটোৰ এইটোৱেই ডাঙৰ সমস্যা ধৈৰ্য একেবাৰে নাই আপোনালৈ ফোনটো কৰিলোঁ গুড ইভিনিং আফটাৰনুন
আছোঁ ডক্টৰ বেজবৰুৱা চাই খুব ভাল লাগিলে ডক্টৰ বেজবৰুৱা চাই আপোনালোকেও চাব এতিয়া আকৌ আমি যাম এতিয়া ঘৰলৈ তাৰপিছত আপোনালোকক দেখুৱাই থাকিম চাই থাকক এয়া এতিয়া আছোঁ বিহপুৰীয়াত এয়া হোটেললৈ আহিছোঁ চাহ খাবলৈ এয়া চাহ গাখীৰৰ চাহ ধুনীয়াকৈ খাই লওঁ এয়া এফালে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ আৰু ডক্টৰ বেজবৰুৱা চাই বহুত ভাল লাগিলে আপোনালোকেও চাব আৰু মোৰ ভিডিঅ'টো সকলোৱে চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব